নমস্কাৰ লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বেই অনুষ্ঠিত হ'ব মৰাণ স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন মুখ্যমন্ত্ৰী আৰু অসম মৰাণ সভাৰ সৈতে হোৱা আলোচনাত এই সিদ্ধান্ত গ্ৰহণ কৰিছে উল্লেখ্য যে মৰাণ জনজাতিৰ আটাইকেইটা সংগঠন আৰু বিশিষ্ট ব্যক্তি তথা ৰাইজৰ সৈতে যোৱা 8 অক্টোবৰত ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰী সচিবালয়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে হোৱা আলোচনাত জনজাতিকৰণৰ বিষয়টোৰ পাছতে মৰাণ স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন শীঘ্ৰে অনুষ্ঠিত কৰাৰ দাবী উত্থাপন কৰা হৈছিল মুখ্যমন্ত্ৰীয়ে বিষয়টো গুৰুত্ব সহকাৰে লৈ অসম মৰাণ সভাৰ সভাপতি ৰাজীৱ বৰাৰ নেতৃত্বত 12 অক্টোবৰত গুৱাহাটীলৈ আলোচনাৰ বাবে আমন্ত্ৰণ জনাইছিল অসম মৰাণ সভাৰ সভাপতিৰ নেতৃত্বত 4জনীয়া এটা সজাতি দলে 12 অক্টোবৰত স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ সন্দৰ্ভত বিভাগীয় মন্ত্ৰী পীযুষ হাজৰিকা আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আলোচনাত অংশগ্ৰহণ কৰে এই আলোচনাতে জনজাতিকৰণৰ বিষয়টো সমাধানৰ ব্যৱস্থা কৰি দিম বুলি প্ৰতিশ্ৰুতি দিয়াৰ লগতে বহু প্ৰত্যাশিত মৰাণ স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন অতি শীঘ্ৰে অনুষ্ঠিত কৰা হ'ব বুলি মত পোষণ কৰে আৰু এই কথা জানিবলৈ দিছে অসম মৰাণ সভাই এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে আজি অসম মৰাণ সভাই এই কথা অৱগত কৰে